তো হেল্ল' গাইছ, এইটো আমাৰ পুখুৰীটো, ৰাস্তাৰ কোণাত পুখুৰী। এইটো আমি আজি মাছ সিঁচিম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, কিমান পাওঁ সকলোবোৰ দেখুৱাম আপোনালোকক। তো আপোনালোকেও চাই থাকক কিমান পাওঁ। তো ইফালে আৰু ইফালেতো চিচামি মাজতে আলি বন্ধা হৈছে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। তো এইটো দি সিঁচাম। তো আপোনালোকে চাই থাকিব এইটো বাল্টিং দি। তো হেল্ল' গাইছ, ষ্টাৰ্ট হৈ গ'ল মাছ ধৰিবলৈ, তো সিঁচাবলৈ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। পইতা ভাতৰ লগত খাবা গৰৈ মাছৰ পোৰা, ধনী বুঢ়া দৰা লবা ঘটিবলৈ টকা। এইটো আমাৰ জলপৈটেঙা গছ, কেনেকুৱা চাওক। গাছ বেকা বিকি হ'লেও মানে তামাম ফলে ইয়াত। এইবিলাক জলপৈৰ ফুল ফুটি আছে চাওক এতিয়া। তো ইয়াত মাছ এটা কৈ পাইল, ইমান ডাঙৰ। কি মাছ বে? চিং মাছ। কষ্টৰ ফল এটা পালো আৰু চিং মাছ। এইটো মাছটো আপোনালোকক ওচৰৰ পৰা দেখাই আছো। এইটো চিং মাছ চামকা এইটো চিং মাছ ডাঙৰে বে। হেল্ল' এইটো ডাঙৰ তামাম হ'ব আজি, তামাম খানা। দুটা হল। দুটা পালো। ইয়াততো বহুত আছে, ইয়াত বহুত আছে। ৰাতি ৰাতি ওলাই থাকে মানে। তো এইবিলাকে হ'ল চিং মাছ বিলাক। তো কেনেকা লাগিল? ইমান ডাঙৰ বে। আপোনালোকে চাগে সৰু দেখিছে, ওচৰৰ পৰা ডাঙৰ দেখে। তো এটা পুখুৰীত দুটা চিং মাছ মাত্ৰ। ইয়াত সিঁচাম এতিয়া, এইটো সিঁচাম। তো ইয়াত কিমান পাওঁ চাওঁ, ভিডিঅ'টো চাই থাকক শেষলৈকে। ষ্টাৰ্ট কৰিলোঁ সেইটো সিঁচাবলৈ। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। তামাম হ'বলৈ গৈ আছে আজি, ডাঙৰ মাছ পাম। ইয়াতে বহুত আছে মাছ। ঐ কাটা খাম। পইতা ভাতৰ লগত খাবা গৰৈ মাছৰ পোৰা, আম চুৰি আছে। আম ফুলিছে গছত তলত, মোৰ তলত আম আছে। এনেকে লিটু শুন লাগি মাছ। অ' মাই গড। মাছ কাদঙত সোমাই গ'ল। নাপাব চাগে এইটো, মানে কাদো পাইছে এইটো। আছিল ন ঠেঙত এইটো ঠেঙতে এইটো এইটো গৰৈ মাছ।
গৰৈ মাছৰ লগত পন্তা ভাতৰ পুৰা নেকি পন্তা ভাতৰ লগত গৰৈ মাছৰ পুৰা উল্টা হৈ গৈছে কোৱাটো ওৱাও কিমান ডাঙৰ বে ই মাই গড নহয় অ' মাই গড ক'বলৈ খুজিছো কিবা ওলাই গৈছে বে ই মাই গড সেই ওলাই গৈছে অ' মাই গড মাইণ্ড ব্লয়িং টাকি গৰে কি টাকি মাছ আৰু ভালত গৰৈ মাছ বুলি কয় টাকি মাছো বুলি কয় ইমান ডাঙৰ আছিল বে ক'ত গৈ এইবিলাক মাছবিলাক চাওক কিমান ডাঙৰ গৰৈ মাছ খুলছা মাছ বহুত কিদি পাইলো কমচে কম আধা কেজি মানে হ'বই তো হেল্ল' গাইছ সেইখিনি ঢালিলোঁ এইখিনিয়ে পাইলোঁ গৰৈ মাছ চেং মাছ কুলচা মাছ এইটো কিমান ডাঙৰ চাওক আপোনালোকে আৰু খোলা জমকাও পাইছোঁ তো তামাম হ'ব খাবলৈ লোকেল হয় মাছবিলাক আমাৰ ঘৰেৰে তো তামাম লাগিব হেল্ল' গাইছ ভিডিঅ'টো চাই কিনে কেনেকুৱা লাগিল ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিক কৰি বজাই দিব তো ভিডিঅ'টো আজিৰ মতে ইয়াতে সমাপ্ত